হেল্ল' ৰাইজসকল, মই শিৱম। ইয়াৰ আগৰ পাৰ্টটো চাইছে যদি গমেই পাই, মই আহিছিলোঁ মাহীহঁতৰ ঘৰ। অহাৰ লগে লগে মোক দিলে মাংস বনাবলৈ, লগতে গোটেই ফেমিলিটো বহি আছে আৰু তেনেতে মোৰ মাংসও হ'ল আৰু তাৰে পিছ লৈ ভাবিলোঁ টেষ্ট কৰোঁ আৰু খাই চাইছোঁ, মজা হৈছে। নিজে বনাইছোঁ ন, প্ৰশংসাটো কৰিব লাগিব। বনাই মেলি মই ওলালোঁ বোলো চুঙা পিঠাকেইটা জ্বলাওঁগৈ। পিছফালে জ্বলাম বুলি ভাবিছিলোঁ, বাট নজ্বলাই হেনো, আগফালে জ্বলাব লাগিব। তাৰ বাবে আগফালে আনো মানে মোহাই এইফালে জুই লগালেই আৰু চুঙাকেইটাত। ইফালে তাৰপিছত ভাতো হ'ল আৰু মাহীহঁতে ধুনীয়াকৈ ভাত বাঢ়ি দিলে আৰু আমি আহি বহি খাবলৈ লাগিলোঁ। মানে কথা পাতোতে 10টা মানে বাজিলে গমেই নাই পোৱা। তাৰপিছত ৰাতি থাকিলোঁ আৰু নেক্সট ডে ৰাতিপুৱা উঠি এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ বুলি। তেনেকৈ খোজকাঢ়ি আমি ওলাইছোঁ এতিয়া পিঠা খোৱা চেণ্টাৰলৈ বুলি। আহি পাইছোঁ এইফালে টেম্পু ৰখি আছিলে আৰু ভালেই হ'ল যেনিবা। টেম্পু পাই আৰু টেম্পুতে উঠি আমি আহি পালোঁহি মিছন চাৰিআলিত নমাৰ লগে লগে বাছ ড্ৰাইভাৰবিলাকে আমাৰ তাত যাব কৈ থাকে। তোমালোকৰ লগত বাৰু এনেকুৱা হৈছে নাই, কমেণ্ট কৰিবাচোন। তাৰপিছত যেনে এখনত উঠিলোঁ আৰু উঠি বহি আছোঁ, মানে 5 মিনিটকৈ এঘণ্টামানেই হ'ল যোৱাই নাই। তাৰপিছত লাহেকৈ চলিলে আৰু তেনেকৈ আহি পালোঁহি বাহঁতৰ ঘৰ। আধা ৰাস্তাত মানে ভিডিঅ'ই নকৰিলোঁ টমটমত অহা। এতিয়া বাহঁতৰ ঘৰত অলপ সময় ৰখি আমিও ঘৰলৈ যাওঁ। আজিলৈ ইমানেই। তোমালোকে ভিডিঅ'বোৰ চোৱা, ছাবস্ক্ৰাইবহে নকৰা, কৰি যাবা।